নমস্কাৰ। নমস্কাৰ। আপোনাক মানে আপোনালোকে যে অপেশ্বৰ নামখিনি গালে বৰ সুন্দৰ হৈছে। এই অপেশ্বৰ নামনো কিয় গায় আপুনি অকণমান তাৰ বিষয়ে কওকচোন। অপেশ্বৰ নাম মানে সেই কাৰোবাৰ কেতিয়াও চকুৰ অসুখ হ'লে ধৰা ঔষধ চৌষধ দি আছে নকমে, তেওঁলোকে অলপ ফলছে আৰু বোলে আমি এখন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, এখন আমি নাম ধৰিম আৰু অপেশ্বৰ নাম, তেতিয়া হয়তো ভালো পায় সকলোৱে, তেতিয়া আমাৰ অপেশ্বৰ নামখন ধৰে আৰু এয়া তাৰমানে এক প্ৰকাৰ আইৰে ভাগ বুলি কয়। দুপৰীয়া ধৰে, দুপৰীয়া ধৰে আৰু অপেশ্বৰ নাম। আইৰ নাম ৰাতিপুৱা আৰু গধূলি ধৰে, অপেশ্বৰ দুপৰীয়া যেতিয়া সূৰ্য উদয় হয়, সূৰ্যৰ ফালে সূৰ্যক সেৱা কৰে, এনেকুৱা আৰু। ঠিক আছে, আপোনাক অশেষ ধন্যবাদ। নমস্কাৰ। আই নমস্কাৰ। আপোনালোকে যে অপেশ্বৰ নামশাৰী গালে বৰ সুন্দৰ হৈছে। গতিকে এই নামশাৰী আপোনালোকে যে গালে নীতি নিয়মৰ বিষয়ে অকণমান আমাক কৈ দিয়কচোন। নীতি নিয়ম হৈছে আমাৰ অপেশ্বৰ নাম শুৱনি থাকিলে ধৰে, এনেই নধৰে। নহয়, আৰু যে আপোনালোকৰ চোতালত কিবা বহুৱাই তাৰ বিষয়ে অকণমান কওকচোন। আমি মানে ইমান নাজানো, আপুনি তাৰ বিষয়ে আমাক অলপ বিস্তৃত। তাতে তাৰমানে ছোৱালী 3জনী হওক 5জনী হওক বহুৱাই আৰু সুকুমাৰী ছোৱালী, তেওঁলোকক কি দিয়ে? মেখেলা চাদৰ পিন্ধাই আৰু চোতালত বহুৱাই, মূৰত চাদৰ দিয়ে আৰু ভৰিয়াত ধুৱাই, পীৰা এখন পাৰি গৃহস্থই ভৰি ধুৱাই পেলাই দাঙি দাঙি নি বহুৱাই দিয়ে। আৰু নৈবেদ্যত কি কি থাকে? নৈবেদ্যত চব থাকে, ফল মূল কল চল গোটেই থাকে আৰু যিখিনি 9বিধ ফল লাগে থাপনা এখন পাতোতে। আৰু আপোনালোকৰ আইসকলে গৃহস্থ আচলতে সোঁৱৰণি থাকে ন, সোঁৱৰণি থাকিলে মানে শৈ থ'লে এইষাৰ নাম ধৰে। আৰু দুপৰীয়া মানুহৰ চকুৰ বিষু হয়, মাথাৰ বিষু হয়, এনেকুৱা হ'লে মানে অপেশ্বৰ নাম ধৰি বুলি ক'লে ভাল পায় আৰু গুণ পায় আৰু। আইসকল, আপোনাক আইক ধন্যবাদ জনালোঁ, নমস্কাৰ জনালোঁ। আপোনালোকৰ নামষাৰ খুব সুন্দৰ হৈছে। নমস্কাৰ। আই নমস্কাৰ। আপোনালোকৰ নামষাৰ খুব সুন্দৰ হৈছে। অপেশ্বৰ নাম আপোনালোকে আগতেও গাইছে চাগৈ ন? আপোনালোকে নিশ্চয় গায়। হয়, গাওঁ। আমি তাৰমানে আগতে আমাৰ খুৰীহঁত আছিল আৰু এই শাহুবিলাক আছিল, তেখেতসকলে গাইছিল, হোৱাৰ কাৰণে আমি এতিয়া মানে সেইটো ৰাখিছোঁ আৰু। ঠিকে আছে। আৰু হ'ব পাৰে তথাপি আমি গাইছোঁ আৰু। খুব সুন্দৰ হৈছে, আপোনালোকৰ নাম খুব সুন্দৰ হৈছে। এইকাৰণেই কওঁ, আৰু এইবিলাক লোকসংগীত হয় নহয়, আমি যদি লোকসংগীত আমি যদি এতিয়াৰ মানুহখিনিয়ে সংৰক্ষণ নকৰোঁ, ভৱিষ্যতে নাথাকিব ন। আমাৰ পিছৰ জন্মই নাজানিবই যে আইনাম কি, অপেশ্বৰৰ নাম কি। আমি সেইকাৰণে এইটো এটা সুন্দৰ প্ৰয়াস আপোনালোকৰ। এতিয়া আপুনি এই যে চোতালত জাপিটো দিয়ে মই দেখিছোঁ, জাপিটো কিয় দিয়ে? জাপিটো তাৰমানে দুপৰীয়া ভাগত ধৰা যায় যে নামখন, সেইকাৰণে অপেশ্বৰী স্বৰ্গৰ পৰা নামি আহে, সেইদিনা তাৰমানে সেই জাপিটো দি পেলাই আসনখন পাতে, অকণমান অপেশ্বৰী আহি বহে বুলি ধৰে আৰু সেইটো এটা পৰম্পৰা মানে প্ৰবাদ আছে আৰু। ঠিক আছে। আৰু শেষত আপোনালোকে যেনেকৈ আসনখন পাতে, আসনখন আপোনালোকে কি কৰে? আসনৰ ফুল তুলসী দুবৰি এইবিলাক কি কৰে? এইবিলাক লাষ্টত তাৰমানে হেৰি কৰে, পানীত উটুৱাই দিয়া হয়। পানীত উটুৱাই দিয়ে, অকণমান আইনামৰ নিচিনাই আৰু। ঠিক আছে। আপোনালোকৰ এই নামষাৰ আমি ভাবোঁ যে পিছৰ প্ৰজন্মই চাওক আৰু বৰ্তমান প্ৰজন্মইও চাওক, শিকক যে অসমত কিমান সংস্কৃতি, অসমখন সংস্কৃতি কিমান ভৰপূৰ, এই কথাখিনি জানক। সেইকাৰণে আপোনালোকৰ নামষাৰ আমি আমাৰ চেনেলৰ যোগেদি অলপ প্ৰচাৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকেও নিজে সেইখিনি কাম কৰিব। ঠিক আছে, ধন্যবাদ। ভুল ভ্ৰান্তি হয় আগতে মানে অলপ ক্ষমা কৰিব আৰু। ধন্যবাদ, নমস্কাৰ। ভুল ভ্ৰান্তি আমি ক্ষমা নকৰোঁ, ভগৱান আছে, আয়ে কৰিব ন। ধন্যবাদ।